ভদ্ৰ সমাজৰ আমি একোজন নষ্ট ল'ৰা। কেৱল সফলতা আৰু সুখেৰে ভৰা জীৱন, আৰু তুমি মোৰ সহযাত্ৰী। তৰাৰ দলিচা আঁতৰাই সাগৰ গৰ্ভৰ মাজেৰে উড়ন্ত গতিত উৰি ফুৰিছোঁ এখন উৰণীয়া নাওৰ সহায়ত। হাঁহি উঠিছে নিশ্চয়। নাও জানো উৰিব পাৰে? ঠিকেই ভাবিছা, নাও জানো উৰিব পাৰে। কিন্তু নাও যিদৰে উৰিব নোৱাৰে, ঠিক একেদৰে জীৱনো কেৱল সফলতা আৰু সুখেৰে থাকিব নোৱাৰে। আৰু তুমিওচোন মোৰ সহযাত্ৰী হৈ থাকিব নোৱাৰিবা। তুমিওতো কেৱল বিচাৰি ফুৰিছা সুখ আৰু সফলতা। হয়তো এদিন নাও উৰিব নাও, কিন্তু সেইখন তেতিয়া জানো নাও হৈ থাকিব, নে নাও নামৰ অস্তিত্ব হেৰুৱাই পেলাব? ঠিক সেইদৰেই কেৱল সফলতা আৰু সুখেৰেও জীৱন হ'ব, কিন্তু নাথাকিব কেৱল জীৱনৰ অস্তিত্ব। আমিতো কেৱল ভদ্ৰ সমাজৰ একোটা নষ্ট ল'ৰা। আমাৰ কথা শুনে কোনে? আমাক আজি বুজে কোনে? আমিতো এক দিশহাৰা হৈ মুকলি আকাশত ঘূৰি ফুৰা পক্ষী মাত্ৰ। ধন্যবাদ।